নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। মই বৰ্ণালী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি এফালে যাবলৈ ওলাইছোঁ। ক'লৈনো যাওঁ আপোনালোকে ভিডিঅ'টো চালে গম পাই থাকিব। এতিয়া গৈ থাকোঁ ব'লক। এতিয়া আমি আহি ইয়াৰ পাই গ'লোহি। আমি ক'লৈ আহিছোঁ আপোনালোকে থাম্বনেইল দেখি গম পাইছে। আমি আজি মালিনী থানলৈ আহিছোঁ শৰাই দিবৰ কাৰণে। এইফালে আমি সকলোবিলাক বস্তু বজাৰ কৰি লৈছোঁ। মন্দিৰৰ ভিতৰলৈ সোমাবলৈ হ'লে আপোনালোকে টিকেট কৰিব লাগিব। আমি টিকেট কৰি সোমাই আহিছোঁ ভিতৰলৈ। আৰু এই ধূপৰ পেটিটো দেখিছে নহয়, এইটো ভিতৰলৈ নিব নিদিয়ে, ইয়াতে পেলাই থৈ যাব লাগিব। আৰু আমি ভিতৰলৈ সোমাই গৈ থাকোঁতে আপোনালোকক মালিনী থান কেনেকৈ হ'ল তাকে অলপমান কওঁ, ভুল হ'লে শুধৰাই দিব। শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক দ্বাৰকালৈ পলুৱাই নিছিলে তেতিয়া এই ঠাইত জিৰণি লয় আৰু আকাশী গংগাত গা ধুই আহি আকৌ এই ঠাইলৈ আহোঁতে ইয়াত বিভিন্ন দেৱ দেৱতা নানা ৰূপত আছিল। তাৰ ভিতৰত প্ৰভু শিৱ আৰু পাৰ্বতীও আছিল। পাৰ্বতী মালিনী ৰূপত আছিল। তেতিয়াই মালিনীয়ে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক পুষ্পমালা প্ৰদান কৰিছিল। তেতিয়াই শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ কাৰ্য সম্পূৰ্ণ হৈছিল। আৰু তেতিয়াই শ্ৰীকৃষ্ণই মালিনীক আশীৰ্বাদ হিচাপে দিলে যে কলি যুগত তুমি মালিনী ৰূপে প্ৰসিদ্ধ হোৱা। আৰু এয়াই আজি মালিনী থান হিচাপে বিখ্যাত। এতিয়া আমি মন্দিৰ পাই গ'লোহি। ইয়াতে আমি এতিয়া ধূপ চাকি জ্বলাই লওঁ। আমি এতিয়া মন্দিৰ ভিতৰলৈ সোমাই যাম। যিহেতু আমি সেৱা কৰা নাই সেয়ে সেৱা কৰি মেলি লওঁগৈ। আৰু আপোনালোকে ভিতৰৰ পৰিৱেশটো চাওক কেনেকুৱা লাগিছে। এতিয়া আমাৰ সেৱা খাই মেলি হৈ গ'ল। এতিয়া ইয়াত আমাক 3 পাক ঘূৰিবলৈ কৈছে, সেয়ে আমি 3 পাক ঘূৰি লওঁ। চাওকচোন কি সুন্দৰ পৰিৱেশ। ইয়াৰ ওপৰত চাওকচোন পাৰবোৰ কিমান সুন্দৰকৈ পৰি আছে। আপোনালোকে এই মূৰ্তিসমূহ দেখিছে নহয়, এই মূৰ্তিসমূহ এই মালিনী থান যেতিয়া নিৰ্মাণ কৰিবলৈ খনন কাৰ্য চলোৱা হৈছিল তেতিয়া উদ্ধাৰ হৈছিল। সেয়েহে এই মূৰ্তিসমূহ খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। আপোনালোকে যিসকলে নাই অহা আহিব পাৰে। খুব সুন্দৰ পৰিৱেশ।
এতিয়া তলত চাই মেলি হৈ গ'ল এতিয়া ওপৰলৈ বুলি উঠি আহি আছোঁ যিহেতু ৰুক্মিণী মন্দিৰ ওপৰত আছে সেয়েহে ব'লক গৈ থাকোঁ এয়া চাওকচোন আমাৰ জনক কেনেকৈ বাইকৰ লগত গৈ আছে আমিয়ে যাব পৰা নাই সিহঁতি দুটাই গৈ আছে যিহেতু বহুত বেছি ওখ সেয়েহে ভাগৰ লাগে বেছিকণ যাবই নোৱাৰি আকৌ ৰখিবলগীয়া হয় আকৌ যাওঁ সেনেকৈ গৈ আছোঁ আৰু এতিয়া আমি ৰুক্মিণী মন্দিৰ পাই গ'লোহি ব'লক ভিতৰলৈ সোমাই যাওঁ আৰু কৃষ্ণ আৰু ৰুক্মিণীয়ে হেনো বিবাহ কাৰ্য সম্পূৰ্ণ কৰি এই ঠাইখনতে পতি পত্নী হিচাপে এৰাতি কটাইছিল আৰু পাছদিনা পুনৰ আকাশী গংগাত স্নান কৰি দ্বাৰকালৈ যাত্ৰা কৰিছিল এয়া ৰুক্মিণী মন্দিৰ দেখিছে নহয় ইয়াত বৰ বিশেষ একো নাই ৰুক্মিণী মন্দিৰটোৱে আছে এয়া চাই লওক আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট আৰু যিসকলে ভিডিঅ'টো ফেচবুকত চাই আছে তেওঁলোকে ফ'ল' কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব